আপুনি বাৰু দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত কি কৰিলে? এই লকডাউনৰ সময়ছোৱাত ওদালগুৰি জিলাৰ মাজবাটৰ ৰজাগড় গাঁৱৰ এজন ব্যক্তিয়ে ব্যতিক্ৰমী প্ৰচেষ্টাৰে অসম সম্পদ এশিঙীয়া গড় বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰি সম্পদৰাজি সংৰক্ষণৰ বাবে বাৰ্তা প্ৰেৰণ কৰাৰ লগতে লকডাউনৰ সময়ছোৱাত চৰকাৰক সহায় সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়। চাওঁ আমাৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই দিলীপ কলিতা, ওদালগুৰি জিলাৰ মাজবাটৰ ৰজাগড় গাঁৱত মোৰ ঘৰ। মই এজন সাধাৰণ ব্যক্তি। লকডাউনৰ সময়ৰ সৎব্যৱহাৰ কৰিম বুলি ভাবি মই বাঁহ কাগজৰ হস্তকৰ্মেৰে এটি গড় বনাবলৈ প্ৰয়াস কৰিছিলোঁ। এয়া চাওক, মই এটি বাঁহ কাগজৰে গড় বনাইছোঁ। মোৰ গড়টো কেনেকুৱা হৈছে তাৰ বিচাৰ আপোনালোকে কৰিব। বাঁহ কাগজৰ হস্তকৰ্মৰে সৌন্দৰ্যৰ প্ৰতিফলন ঘটাই ৰাইজক বিমলানন্দ প্ৰদান কৰাৰ লক্ষ্য উদ্দেশ্যেৰে মই এইবোৰ কাম কৰি যাওঁ আৰু এনেকৈয়ে কৰিছোঁ। এতিয়াও ইয়াৰ কাম সম্পূৰ্ণ হোৱা নাই, ৰং কৰিব আছে আৰু বহুত কাম বাকী আছে, কৰি যাম আগলৈ আৰু এনেকৈ বহুত